Hello everyone. Bornale horu pakhorle aji bonabloi loisu chicken curry aru aji moi chicken curry bonam almonor hoite moi iate keitaman almond loisu moi iate keitaman alu bhaji loisu prothomote alu keitaman mangkhot nidile bhal na lage lora jone mangkhot alu khai bhal paয় ei karone moi iate duta alu prothomote bhaji loisu aru etia mangkho khini iate dhali disu এটা পিয়াজ সৰু সৰুকে কাটি লৈছো এটা জলকীয়া লৈছো এটা সৰু দিছো আগতে আৰু মই আদা লৈ লৈছো আদা 1 চামুচ আৰু নহৰুৰ পেষ্ট 1.5 চামুচ শুকান জলকীয়াৰ গুৰি আধা চামুচ জিৰাৰ গুৰি 1 চামুচ হালধিৰ গুৰি 1.5 চামুচ ধনিয়াৰ গুৰি আধা চামুচ মই ইয়াতে দুটা পিয়াজ পেষ্ট কৰি লৈছো মিক্সিত এখিনি ঢালি দিছো নিমখ পৰিমাণ অনুসৰি দিছো মই 2 চামুচ দি দিছো সৰিয়হ তেল মই 3 চামুচ দি দিছো আৰু মই আলমন্ড খিনি পেষ্ট কৰি লৈছো আলমন্ড খিনি দিছো আৰু এতিয়া মই এইখিনি ভালকে মিক্স কৰি লম তেজপাত 3খন দিছো আৰু গুৰমৰিচৰ গুড়া আধা চামুচ দিছো এতিয়া মই এইখিনি আৰু অলপ ভালকে মিক্স কৰি লম আৰু মই এতিয়া ঢাকনি দি দিছো আৰু মই ঢাকনি দি একদম লো ফ্লেমত মাংসখিনি তুলি দিছো মই ঢাকনিৰ ফুটাটো বন্ধ কৰি দিছো এসা আৰু 5 মিনিট পিছত মই ঢাকনিখন তুলি লৈছো এসা কি ধুনিয়া হৈছে কালাৰটো আৰু এতিয়া মই অলপ লাৰি দিছো একদম লাগি ধৰা নাই গেছ যেহেতু লো ফ্লেমত আছে এখানে লাগি ধৰা নাই আৰু এতিয়া মই আৰু ঢাকনি দি দিম আৰু এতিয়া মই আৰু 5 মিনিট পাছত ঢাকনিখন তুলি লৈছো এসা মই আৰু 5 মিনিট পাছত ঢাকনিখন তুলি লৈছো আৰু মোৰ মাংসখিনি হৈ গৈছে এসা মোবাইল গেম ডাউনলোড দিলে তো কাই হয় আৰু এতিয়া মই অলপ গৰম মছলা এড কৰিছো আৰু এতিয়া মই গৰম মছলা এড কৰিছো 1 চামুচ আৰু মই এতিয়া গেছ বন্ধ কৰি দিছো হৈ গল আজি মোৰ চিকেন কাৰি এসা কালাৰটো চাওক আপোনালোকে কিমান ধুনিয়া হৈছে আৰু মই এতিয়া ৰুটি বনাই আছো লৰাজনৰ আজি চৰ্দি লাগিছে গাটো জ্বৰ আহিছে একাৰণে মই ৰুটি মাংস বনাইছো আজি এসা একদম ফুলি ফুলি গৈছে ৰুটি এসা হৈ গল আজিৰ মোৰ
চিকেন কাৰী আৰু ৰুটি আপোনালোকক পৰিৱেশন কৰি দেখুৱাইছোঁ আৰু আপোনালোকে এনেকৈ চিকেন কাৰী ঘৰত বনাই টেষ্ট কৰি চাব আৰু আজি মোৰ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব প্লিজ ধন্যবাদ।